গৰজি উঠিল কামৰূপ আৰক্ষীৰ বন্দুক পলাবলৈ লোৱা দুই ড্ৰাগছ সৰবৰাহকাৰীলৈ 2 ৰাউণ্ড গুলী ধৃত 2 ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে সোণোৱালী আৰু অৰ্জুন বাছবৰ দিউৰে ঘৰ জালুকবাৰী গাড়ীগাঁৱত AS25EC4464 নম্বৰৰ টাটা DI বাহনেৰে মণিপুৰৰ পৰা উত্তৰ গুৱাহাটীলৈ অনা হৈছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ হৰাইঘাট দলঙৰ পৰা আৰক্ষীৰ STF বাহিনী অনুসৰণ কৰিছিল ড্ৰাগছ সৰবৰাহকাৰীক উত্তৰ গুৱাহাটীৰ ভেটামুখৰ নয়নপ্ৰাত গাড়ী এৰি পিটনিৰে পলায়ন কৰি লওঁতে আৰক্ষীয়ে ফায়াৰিং কৰে অৱশ্যে বুলেট নালাগিল 2 সৰবৰাহকাৰীৰ গাত DIG পাৰ্থসাৰথী মহন্ত আৰু কামৰূপ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলিছিল অভিযান গাড়ীৰ গোপন চেম্বাৰৰ পৰা 130টা বক্স 4 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ মাষ্টাৰমাইণ্ড ধন আলী ওৰফে বগামলা এতিয়াও পলাতক হৈ আছে ধন আলীৰ ঘৰ চাংখাৰীৰ চিলাত বুলি জানিব পৰা গৈছে আহি দেখা পালো মানে গুলিৰ মাত ওলাইছে পুলিচে মানে গুলি কৰি আছে তাৰপিছত পুলিচক সুধিলো আমি কি হৈছে পুলিচে ক'লে যে ড্ৰাগছ বেপাৰী আমি হেয়া কৰিছোঁ খেদি ইয়াতে যোৱাকালিৰ পৰা বোলে হেয়া কৰি আছিল লাষ্ট টাইমত গম পালোঁ ইয়াতে ধৰিলে 2জন ক'ৰ মানুহ কিন্তু আমাৰ ইয়াৰ নহয় লোকেল ল'ৰা নহয় বাহিৰৰ ল'ৰা হয় কিন্তু চাগে আমাৰ ইয়াতে কাৰোবাক দিব আহিছিল চাগে ওচৰৰ পাজৰৰে ল'ৰা হ'ব কোনোবা কথাখিনি সিমানখিনি আৰু বাকী আৰু কি হৈছে কি হোৱা নাই গম পোৱা নাই এতিয়া কিমানমান দেখিছে ড্ৰাগছ বাৰু ড্ৰাগছ এনাইতো বহুতখিনি ওলাইছে ইহঁতে যিটো DI গাড়ী আছে তাত এক্সট্ৰা চেম্বাৰ বনাই লৈছে চেম্বাৰত মানে সোমাই আনিছে পেকেট বনাই এতিয়া প্ৰশাসনে কোৱা মতে মিনিমাম 3-4 কোটিমান টকাৰ ড্ৰাগছ হ'ব বুলি কৈছে বাকি কোন জড়িত আছে আৰু পৰ্যাপ্ত মানে হেৰিত ওলাব আৰু কোন আছে কিন্তু ল'ৰা যি 2জন ল'ৰা ধৰিছে আমাৰ এই ওচৰৰ পাজৰৰ ল'ৰা নহয় পুনৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰু STFৰ অভিযান চলি আছে আপোনালোকে জানে কালি তেনেকুৱা এটা খবৰ আছিলে এইটো খবৰৰ কাৰণে আমাৰ এটা দল আছিলে আমাৰ STFৰ এডিচনেল SP কল্যাণ পাঠকৰ নেতৃত্বত এই খবৰৰ ভিত্তিত অভিযান চলোৱা হৈছিলে হৰাইঘাটৰ পৰা আচলতে এইখন গাড়ী আহিছিলে মণিপুৰৰ পৰা সেই গাড়ীখন ইণ্টাৰচেপ্ট কৰা হৈছিলে হৰাইঘাটৰ ওচৰত হৰাইঘাট ব্ৰিজৰ ওচৰত কিন্তু গাড়ীখন তাৰ পৰা পলাবলৈ আৰম্ভ কৰে পলাই আহি এই স্পটটো পায়হি গৌৰীপুৰৰ তাৰপিছত তাত ইয়াত আহি পোৱাৰ পিছত গাড়ীখন ধৰা হয় গাড়ীখন ধৰাৰ পিছত তাত তাহাঁতি পলাবলৈ যত্ন কৰিছিলে তেতিয়া 2 ৰাউণ্ডমান গুলিও ফায়াৰ কৰা হৈছে তেতিয়া গাড়ীখন পলাব নোৱাৰিলে আৰু গাড়ীখন ৰখাবলৈ বাধ্য হ'ল আৰু দুটা মানুহ এৰেষ্ট কৰা হৈছে দুটা মানুহ ধৰা হৈছে সোণোৱালী আৰু অৰ্জুন বাছবৰ বুলি এই দুটা হ'ল এটা অৰ্জুন বাছবৰ জালুকবাৰীৰ আৰু ই হ'ল সোণোৱালী হ'ল গাড়ীগাঁৱৰ ইয়াত এটা চিক্ৰেট চেম্বাৰ আছে যিখন DI ভেহিকেল এই DI গাড়ীখনত ড্ৰাইভাৰৰ যিটো ড্ৰাইভাৰৰ কেবিনৰ পিছফালে এটা চিক্ৰেট চেম্বাৰ আছে চিক্ৰেট চেম্বাৰত তাহাঁতি বনাই লৈছিলে সেই চিক্ৰেট চেম্বাৰটোত তাহাঁতি চাবোনৰ কেছত হেৰ'ইন আনিছিলে আৰু সেই চিক্ৰেট চেম্বাৰটো জ্বালাই কাটি খুলি তাৰ পৰা 1 কেজি 800 গ্ৰাম 1.8 কেজি হেৰ'ইন উদ্ধাৰ কৰা হৈছে এই হেৰ'ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য হ'ব প্ৰায় 15 কোটি টকা গতিকে আৰু বাকী ইয়াৰ যিখিনি পাছৰ যিখিনি ফ'ল' আপ একশ্যন বা ইনভেষ্টিগেশ্যন এনকুৱাৰী সেইখিনি এতিয়া চলি আছে নিউজ ডেস্ক ৰিপৰ্ট IND 365